পুতলা সংগ্ৰহালয় পুতলা মই পঢ়ি দেখাই দিম পুতলাৰ সংগ্ৰহালয় ও পুতলাটো যে এনেকা কৰি দিয়ে ন মা ৰাজা ষ্টৰী wow ইমান ধুনীয়াকৈ বনাইছে গাড়ী চাইছোঁ ৰঙো পুৰা গোন্ধাই আছে ন কলহ লোৱা এয়া কলহ লোৱা মহিলা গৈছোঁ ৰ'বা এটা এটাকে চাই গৈছোঁ যমৰাজ এয়া যমৰাজ আৰু যমদূত চোৱাহি আহা যমৰাজ যমদূত চিত্ৰগুপ্ত মানে আমি যিয়ে মানে আমাক হেৰি কৰে মৃত্যুদণ্ড দিয়ে মানে মৰাৰ পিছত যোনে আমাক আমাৰ আত্মাটো যোনে লৈ যায় মানে যমৰাজ আমি ভাল কাম কৰিলে যমৰাজ এজন যমৰাজ যমদূত আৰু চিত্ৰগুপ্ত এয়া ৰাজস্থানৰ নাচ আৰু চোৱা ৰাজস্থানৰ তাল ঢোল পেঁপা যেনেকৈ মানে ৰাজস্থানৰ এইবোৰ হয় গম পাইছা এয়া হায়দৰাবাদ এয়া হৈছে অন্ধ্ৰপ্ৰদেশৰ এয়া হৈছে হায়দৰাবাদৰ ডলছ পুতলা মানে পশ্চিমবংগৰ পুতলা বুজিছা তাৰপিছত পশ্চিমবংগৰ ৰাজস্থানৰ পুতলা ইমান ধুনীয়াকৈ বনাই দিছে লেমলাইট মই এয়া ভালকৈ তোমাক বুজাই দিম দেই এতিয়া দেৰি হৈছে নহয় এয়া মাটিৰ কলহ চলহ বনোৱা এয়া পুতলা নাচ দেখাইছে নহয় নহয় অসমৰ পুতলা নাৰায়ণ কৃষ্ণ শিৱ ব্ৰহ্মা আৰু আছেনে এইফালে ৰাণী ৰজা এয়া হৈছে ৰাম লক্ষ্মণ আৰু সীতা শ্ৰীৰাম লক্ষ্মণ আৰু সীতা গৈছোঁ ব'লা এয়া বেউলা আৰু লক্ষীন্দৰ মানে আমাৰ যে সতী বেউলা সেইখনত যে দেখাইছিলে এয়া আমাৰ অসমৰ বিহু নাচ এয়া তাবলা হাৰমনিয়াম আৰু তাবলা বাদক এয়া হৈছে ৰজা ৰাণী নৰ্তকী মন্ত্ৰী ব'লা জাপানৰ পুতলা